বঙালী ভাষী, গোৰ্খা, চাওতালী, আদিবাসী, মুছলিম, ৰাভা, গাৰো, শৰণীয়া, হিন্দী ভাষী, সূত্ৰধাৰ, ক'ব গ'লে সকলো জাতি উপজাতিৰ ৰাইজ আছে। মই এটাই বিচাৰো, কেতিয়াবা বিটিআৰৰ ৰাইজে ভাবে যে আমি পিছ পৰি আছো নেকি। আচলতে যদি এখন ভাল চৰকাৰ চলে, বিটিআৰৰ ৰাইজে এটা সুবিধা নহয় দুটা সুবিধা পাব পাৰে। দিছপুৰো আপোনালোকৰ লগত আছে, কোকৰাঝাৰো আপোনালোকৰ লগত আছে। আচলতে বিটিআৰত যদি কামৰূপ জিলাত এটা কাম হ'ব পাৰে, বিটিআৰত দুটা কাম হ'ব পাৰে। কাৰণ বিটিআৰৰ টকা কোকৰাঝাৰৰ পৰাও আহে, বিটিআৰৰ টকা দিছপুৰৰ পৰাও আহে। আজি দৰঙৰ ল'ৰা এজনে বিটিআৰত চাকৰি এপ্লাই কৰিব নোৱাৰে, কিন্তু বিটিআৰৰ ল'ৰা এজনে ডিব্ৰুগড়ত, তিনিচুকীয়াত গৈও চাকৰিৰ আবেদন কৰিব পাৰে। আমি গুৱাহাটীৰ পৰা আহি মই বিটিআৰত মাটি কিনিব নোৱাৰো, কিন্তু বিটিআৰৰ মানুহে কলাইগাঁৱতো মাটি কিনিব পাৰে, গুৱাহাটীতো মাটি কিনিব পাৰে। যদি আমি বিটিআৰখন ভাল কৰি পৰিচালনা কৰিব পাৰো, তেতিয়াহ'লে বিটিআৰৰ ৰাইজ আটাইতকৈ বেছি উপকৃত হ'ব পাৰে।